चैनल को सब्सक्राइब करो पहले। हाँ जल्दी करो, मुझे पता है कि आप लोग नहीं करते हो, वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते। ये लाल कलर का बटन नहीं से दबाओ, जल्दी दबाओ, जल्दी दबाओ, फिर मैं शुरू करूँ। दबा दो जल्दी, दबा दिया, घंटी भी दबा देना, ठीक है। हेलो गाइस, तो मोर काउलिया भाई नतुन नामरे एकाउंट এটা খুলিলো ইউটিউব চেনেল। তো গাইস এটা বাজছে 3টা রাতি, 3টা বজাত মই উঠি কিনে ঘুমটিৰ পৰা উঠি কিনে ভিডিঅ' বনাই আছোঁ। ৰাতি কিয় উঠছোঁ, কিয় ভিডিঅ' বনালোঁ মই কওঁ। তো সীমান্তক মই ৰাকেশৰ নাম্বাৰটো সুধিলোঁ। তাৰপিছত সীমান্তক ক'লে যে ৰাকেশৰ তাত ফোন নাযায়, তুমি মোৰ নাম্বাৰটো লোৱা, মই কালি কথা পতাই দিম। তো সীমান্ত সেনেকৈ ক'লে। তো সীমান্ত সেনেকৈ ক'লি নহয় না, मैं इतना काली राकेशर तक लग करी। रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं तो प्रणम दिम और हल्ला दिम तक तो पड़ी जाए काली पुआ। तो गाइस সেই কারণে মই ইতার ভাই 3টা মই ঘুমতে আনাই। সি কইছে যে কালি কথা পাতি দিম, হ'ব কথা পাতিম, ফোনত একবাৰ পাতি কেনে যাম। তো গাইস ভিডিওটো চাই থাকক, কালি ৰাকেশক লগ কৰিব যাই আছো। তো গাইস সেই কাৰণে এই 3টা বজাত আটা পাৰি আছে, ৰাতি লাইট জ্বলে কেনে পহচৰ নাই, আন্ধাৰ হৈছে, আন্ধাৰ হৈছে। দে গাইছ শুন দে অলপমান, পথটো হওক দে, যাম দে, দেখা পাবি আৰু হা দে। 2000 years later. তো গাইছ ফাইনেলি পুৱা আহি গ'ল, তো বল খেলিব আহিছোঁ। তো অলপ পিছতকৈ ৰাকেশহঁতৰ ঘৰত যাম। তো গাইছ উঠি কিনে আহি গ'লোঁ, ৰাতিপুৱা হৈ গ'ল। তো ৰাতিপুৱা নাজাৰা চাওক গাইছ, এতিয়া প্ৰায় আপোনাৰ 5:30 বাজিল ৰাতিপুৱা নাজাৰা গাইছ। তো গাইছ অলপ পিছত ৰাকেশহঁতৰ তাত যাই আছোঁ। তো গাইছ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু চাই থাকক। আৰে বাচ্চা পাতিক দেখা নাই, আৰে A few moments later. চাহকাপ খাই লৈ ৰ'ব গাইছ, চাহকাপ খাই লৈ উঠি তো গাইছ অপেক্ষাৰ অন্ত পৰি গ'ল। তো গাইছ এতিয়া মই ফাইনেলি যাবৰ কাৰণে ৰেডি হৈছোঁ ৰাকেশহঁতৰ ঘৰত। তো গাইছ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ পাছলৈকে। আৰু মই মাস্কখন কিয় মাৰি আছোঁ কৈ আছোঁ, দাড়ি কেইটা নাই সেইকাৰণে কেম্বাৰ খাই আহিছি না দে। গাইছ ফাইনেলি অলৰেডি ৰাকেশৰ ঘৰত। তো গাইছ वाओ यार, अपनी पैंट की जेब में हाथ डाल के एडजस्टमेंट करना बंद करो और शुरू करते हैं बिना किसी बकचोदी। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनू जरा जिस्म का शौक नहीं, दिल दीवाने तेनू बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब, तुझे रब की कोई खोज नहीं। जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, मैनू छड़ के नहीं जाना बिना तेरे मैनू मिले दी सजा, आई सजना दी तेनू बाहां विच भर लूं मैं होना कभी मुझे सजा। सजना जी तेरे बिना जिया लागे ना, हम रब से मांगे तुझे और कुछ मांगे ना, लकीरें साथ मांगे गेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे हाँ, परदेसी बिना तेरे शहर की गलियां सुनी, होली में रंग नहीं ईदी में भी चांदनी। A few moments later. নেইমার জিয়া রাকেশৰ ফেভাৰিট মৌসি ডাং একবাৰ মুটটো জাগাখিনি চাহ ক'ত আছো পাইছা না চিনি গাইছ আপুনি কোনখিনি জাগা
ৰাকেশ দাৰ ঘৰত এণ্ট্ৰি মাৰি দিলোঁ ৰাকেশ দাৰ কিমান ফটো সংগ্ৰহ কৰি থৈ দিছে হেল্ল' মই গেলো আপনার জানাইছো হঠাৎ প্রণাম লদেশ একটা সেলুট আর এখন দাদা তাই বেশি করবে রাইছো আমি বিল্লেশ্বৰৰ পৰা আহিছোঁ বিলেশ্বর পৰা আর ক্যামেরা তুই দেখুন কে চাও এ উঠোই না ক্যামেরা বড়িয়া দেখাইছি না খড়গড় ডুল দিয়ে দিছে আমাৰ ঘৰ বেলচৰ বেলচর স্কুল উঠো কাষৰ নেকি কাষতে তো গাইস লগ পাই আছো ৰব অলপান ৰব চাহটা খাই লওঁ চাহটো খাই লওঁ দক গাইজ মাৰিব এতিয়া পিংকুক মাৰা পিংকুক প্ৰজ্ঞান লাগে কাজিয়া লাগে আমাক মই আহি গ'লোঁ ৰাকেশ দাহঁতৰ ঘৰত তো গাইজ ৰাকেশ দাহঁতৰ ঘৰতো এখনিয়াত জেগাখিনি চিনি পাইছি না বনাই চাই লওঁ একবাৰ ৰাকেশ দাহঁতে এখনিয়াততে প্ৰায় এখনিয়াততে আলোচনাবিলাক কৰে এখনিয়াততে চাই লওক গাইজ ৰাকেশ দা আহি আছে তো আমি ওলাই যাম অলপ সাপ খাম আজি গাইজ বলক বেঙ্গল দিয়ে আছো आज ये बेंगल में ले जा थप्पड़ मल्ली फुली है जब से इनके फुली है हमारा बर्थडे है तो বাদ দিবেন ওই যে জি बेंगल नकली पे है A few moments later. তো গাইছ মই আহি গেলো আৰু মানে ভাই এটা বেছি আমাৰ তাকে ৰাতিপুৱাই পুৱাই গৈ আছো পথাৰখন ঘূৰাবা কি ৰ'দ দিছে চকু মিলবে নদিয়ে গাইছ জানো ক'ৰবাত কেনে ভাই আমাৰ জাগা ৰ'দ দিয়া নাই দিয়া আমাৰ জাগা মই আৰু কেনে কুকুৰ সাপ খুৱাব লাগে গাইছ চচমা লাগব এংকি চাবা নদিয়ে মানে চকুৰি চাবা নোৱাৰা আছো জানো ড্ৰাগছৰ কিবা ড্ৰাগছ চাগছ খাওঁ আমি এনে লগা গৈছে বাকী আজি গোটা গিজিয়াকে পথাৰত আছো এটা সুন্দৰ পৰিৱেশ কি বতাহ মাৰি আছে লাংটা যা পিংকু লাংটা যা তো বাকী গাইছ এতিয়া আমি জাল চাম ৰ এইগিলা পানী দিছে না বহুত দূৰ আছে জালখন তুমি যে জালখান পাতিছ তাতে 6 দিন হ'ল জালখান এইটো নাথাকে পিংকু আছে নহয় খাই থাকিলেও আকৌ টেনশ্যন নাই পিংকু সাপ ভাল ধৰে না মানে 6 দিন হ'ল জালখান চোৱাই নাই তো এতিয়া ভাবছোঁ আজি জালখানে চাওঁ কিবা হৈ গাইছ এতিয়া দেচোন বাৰু জোগা ধৰিব তো গাইজ আমি ৰাকেশ দাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া বৰ্তমান আছোঁ এতিয়া আমি নলবাৰী মেডিকেল কলেজৰ ওচৰত আছোঁ এইটো ৰাস্তাতে তো গাইজ এতিয়া আমি দেৰি নকৰি ঘৰত যাওঁ এই ৰ'দটো গোটেই চকুত পৰিছে গোটেই কেম্বা লাগিছে গোটেই গা চা গোটেই এই এখানে হ'ল নলবাৰী মেডিকেল কলেজ তো গাইজ ঘৰত দেখিন যাওঁ বলক ৰাকেশক লগ ধৰি একদম আহিলোঁ চাহ তাহ খাই বৈ একদম এতিয়া আৰু একদম ঘৰত যাওঁ লগ পাম বলক গাইজ তো গাইজ মই ৰাকেশক লগ ধৰি আহি কিনে ঘৰ আহি পালোঁ তো গাইজ এতিয়া মুখ হাত ধুই ভৰি হাত ধুই কিনে আহি গ'লোঁ যদি গাইজ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আদি সকলো কৰি দিব এতিয়ালৈ বাই ধন্যবাদ জয় অসম इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं लूंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूँ, मुझे पैसों के पीछे भागना है। बाय।